তো হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ। তো কি খবৰ? মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু শত প্ৰণাম দিছোঁ। বাকী গাইজ আজিৰ ভিডিঅ'টোত মানে মোৰ এই বঙাইগাঁও ট্ৰিপটোত কিমান টকা গ'ল, মানে কি কথা, মানে আপোনালোকে কিমান টকা লৈ মানে গেলি মানে ট্ৰিপটো বঢ়িয়াকৈ কৰি আহিব পাৰিব, মানে গোটেইখিনি হিচাপ দিম। ট্ৰেইনত কিমান টকা গ'ল, বাছত কিমান টকা গ'ল, টেম্পুত কিমান টকা গ'ল, তাতে মানে ৰিজৰ্ট বা তাতে সোমোতে ভিউ পইণ্টত যাওঁতে কিমান টকা টিকট ল'লাক, মানে গোটেইখিনি কথা আজি মানে এই ভিডিঅ'টোত মানে আপোনালোকক ক'ম আৰু। তো ভিডিঅ'টো মানে ভালকৈ ইয়াতে ক'ব নোৱাৰোঁ, ভালকৈ তলত যাই বহীত ভালকৈ লিখি আপোনালোকক ভালকৈ বুজাই দিম। মানে তাৰ কাৰণে এথেন বঢ়িয়াকৈ তলত যাওঁ, তো আপোনালোকে ভিডিঅ'টো চাওক ব'লক। বাকী গাইছে ইয়াতে বম বৰলৰ বাঁহ আছে দিয়ক। বাকী গাইছে ইয়াতে বম বৰলৰ বাঁহ আছে দিয়ক। পাপা হয়তো মোক যিটো কামৰবা হৈছে মই পলৈছোঁ এই কাঠত ক'ৰবাত বৰলৰ বাঁহ আছে, তো ইয়াৰ পৰা ভালকৈ যাওঁ, যাই তলত বহীত মানে হিচাপটো আপোনালোকক ভালকৈ দি আছোঁ। তো ব'লক মানে আৰু এতিয়া যদি বৰল আহে বৰ বিৰাট দিগদাৰ হ'ব, মানে ভিডিঅ' চিডিঅ' মানে আৰম্ভ কৰা জেগা এইখিনিয়ে মানে বঢ়িয়া লাইটিংটো পৰে। তো ব'লক পাছত দেখা যাব বৰল চলৰ পুৰি মাৰি ফেলব লাগিব, ঘণ্টা পুৰি মাৰি ফেলাম বৰল চৰল। এথেন মই বঢ়িয়াকৈ আহি গ'লোঁ ৰুমত, তো এথেন বঢ়িয়াকৈ আপোনালোকক বহীত মানে বঢ়িয়াকৈ হিচাপটো দেখি আছোঁ, তো আপোনালোকে চাওক। তো মই ভালকৈ বস্তুখিনি ভালকৈ লিখি লৈছোঁ, এথেন আপোনালোকক এক মূৰৰ পৰা মানে বঢ়িয়াকৈ বুজাই দিম, তো আপোনালোকে চাই থাকক। এথেন ভালকৈ চাওক গাইজ, আমি মানে আমাৰ ট্ৰিপটো আছিল বৰপেটাৰ পৰা বঙাইগাঁও, মানে বৰপেটাৰ পৰা বঙাইগাঁও জাষ্ট এৰে পৰা 64 কিলোমিটাৰমান হয় আৰু, তাৰ বেছি হ'ব পাৰে মানে মেইন বঙাইগাঁওক লগিন। তো আমি প্ৰথমতে কি কৰিলোঁ, বৰপেটাৰ পাঁচালী চুকত বাছত উঠিলোঁ, বাছত উঠি মেটক বৰপেটা ৰোডত গ'লোঁ, কাৰণ আমি গৈছোঁ ট্ৰেইনেদি। আৰু বৰপেটা ৰোডত যাওঁতে এইখিনিত গৈছে আমাৰ 30 টকা, 60 টকা, তো এতিয়া ধৰি থওক যাওঁতে 30 টকা, আহোঁতে 30 টকা, তো এইখিনি আপোনালোকে মনত ৰাখক ভালকৈ। পাছত মই হিচাপটো কৰি দি আছোঁ। তাৰ পৰা বৰপেটা ৰোড পালোঁ, বৰপেটা ৰোডৰ পৰা বঙাইগাঁও যাওঁতে ট্ৰেইনত টিকট হৈছে 10 টকা, মানে দিন চাই বেলেগ হ'ব, কিন্তু সিদিনাৰ দিনটো 10 টকা আছিল আৰু। তো গৈছিলোঁ এই বহাগীখনত গৈছিলোঁ, মানে 10 টকা, আৰু আহাই যায় মানে দুটা টিকট কাটছোঁ, তো টিকট কাটবা লাগে, তো এইটো কথা কৈ দিলোঁ। মানে আহাই যোৱা গৈছে আমাৰ 20 টকা। বাকী বঙাইগাঁও টাউনত নামি ইখন হ'ল বঙাইগাঁও টাউন, আৰু বঙাইগাঁও টাউনৰ পৰা য'ত গৈছিলোঁ ভিউ পইণ্টটো হৈছে 1.2 কিলোমিটাৰ, মানে 1200 মিটাৰ, মানে বেছি দূৰ নহয় আৰু। ভিউ পইণ্টটো ওচৰতে, আপোনালোকে যদি বঙাইগাঁও যায় ভিউ পইণ্টটো মানে তাতে যাবই, মানে একদম ওচৰতে, আল্টিমেট জেগা। তো সেইখিনিত মানে তাতে পিলপিলিত গৈছে 10 টকা, তো এই পিলপিলিত 10 টকাটো আপোনালোকে চাব পাৰে, যদি মনত ৰাখক পিলপিলিত 10 টকা। আৰু ভিউ পইণ্টটো বঢ়িয়াকৈ চালোঁ, ভিউ পইণ্টটো চাওঁতে আমাৰ হৈছে 12টামান বাজি গৈছে। 12টামান বাজাৰ পাছত মানে তাৰে আগতে মানে টেম্পু বা অটো ৰখি থাকে, পিলপিলি ৰখি থাকে, তো আপোনালোকে ডাইৰেক্ট ভাড়া কৰি ল'ব। মানে আমি গৈছিলোঁ তাৰপাছত কুহিজহৰা ৱাটাৰফল, তো ৱাটাৰফলটো গৈছিলোঁ, তো আপোনাৰ বৰজহৰা ৱাটাৰফলো যাব পাৰে, বেছি ভাল, কুহিজহৰাও ভাল, দুটা ছেম আৰু। তাৰপাছত তাতে টেম্পুত উঠিলোঁ, টেম্পু নহয় মানে এই পিলপিলি টেম্পু আৰু। তো তাতে একজনৰ মানে ভাড়া কৰি লৈছোঁ, মানে আহা যোৱা ভাড়া, তো তাৰে মানে আমাৰ টেম্পুখন মানে ৰৈ আছে আৰু, মানে আমাক মানে নিচেও আৰু একেলগে লৈও আহিছে। তো তাতে গৈছে আমাৰ 100 টকা, একজনৰ 100 টকা। তো আমি গৈছোঁ 4জন, তো এনে 4জন মানে আপোনালোকে হিচাপ কৰি লওক আৰু কিমান যাব। তো এনেকৈ 100 টকা দিছে, আৰু পাৰ্কিংটো আমাৰ পৰা দিছে 50 টকা পাৰ্কিং দিছোঁ। তো 4জনৰ আপোনালোকে হিচাপ কৰি লওক কিমান। আৰু মেইন বঙাইগাঁও টাউনৰ পৰা এই কুহিজহৰা ৱাটাৰফলটো 16 কিলোমিটাৰ জেগা, 16 কিলোমিটাৰ। এথেন এইখিনিয়ে, বাকী এইখিনিত মানে কৰোঁতে আমাৰ গোটেই দিনটো গোটেই গৈছে। তাৰপাছত আমি গ'লোঁ এই মানে আমাৰ 4:30মান বাজছে। তাৰপাছত আমি ডাইৰেক্ট এই কিবা হোটেলত তুমি খাই যাই মেথক এই মানে ট্ৰেইনত উঠি গুচি আহিলোঁ। তেন খোৱা লোৱা খৰচটো মানে কি সেইটো মানে আপোনালোকক মানে নকওঁ, সেইটো মানে আপোনালোকৰ নিজৰ কথা, কি খায় কি নাখায় সেইটো আৰু ক'ব নালাগে। টোটেলটো কিমান গৈছে আপোনালোক ভালকৈ মই হিচাপটো দি কৈ আছোঁ, মই মানে লিখোঁ, মানে হিচাপটো কৰোঁ টোটেলটো। এথেন মানে আপোনালোকে ক'ব পাৰে এইখিনি পইচাত কেনেকৈ আহিছে, তো এইখিনি পইচাত মানে কি মানে যাত্ৰাটো, মানে তো ট্ৰেইনত কিমান গৈছে, বাছত কিমান গৈছে, মানে এইখিনি টকা মানে মেইন আপোনালোকৰ মেইন ভাড়াটো, মানে এইখিনি পইচা দি আপোনালোকে যাই মানে আহিব পাৰিব, সেইটো কথা মই কৈছোঁ। আৰু বাকী কি খায়, কোনোবাই বিৰিয়ানী খায়, আপোনাৰ চিকেন ৰোল খায়, চাওমিন খায়, ম'ম' খায়, সেইটো আপোনালোকৰ কথা, আপোনালোকে যি খায়, মাছ খায়, ভাত খায়, মাংস খায়, গাহৰি খায়, সেইটো আপোনালোকৰ খাৱাটো নিজৰ, খাৱাটো মই এতিয়া ইনক্লুড কৰা নাই, আমি কি খাইছোঁ ভিডিঅ'ত গম পাব। বাকী এইখিনি মানে জেনুইন পইচা, মানে এইখিনি পইচা হ'লে আপোনালোকে মানে ট্ৰিপটো কৰিব পাৰিব। আৰু তো এইটোৱে মানে সেইটো মানে বুজাব মানে কৈছোঁ আৰু আপোনালোকে বঢ়িয়াকৈ হিচাপটো কৰি দিওঁ, তো আপোনালোকে হিচাপটো চাওক টোটেল কিমান গৈছে। বাকী আৰু এটা মই ভিডিঅ'টোত মানে কথা এটা ক'ম, মানে আপোনালোকৰ মানে ইম্পৰ্টেণ্ট, মানে পানীত বহুত টকা যায় দিয়ক। মানে মই নাই বোলে 5টা পানী বটল কিনছোঁ, মানে পাহাৰ চাহাৰে বাগৰি মানে ভাগাৰটো ধৰে, পানীটো কিনবাই লাগিব, ঠাণ্ডা পানী 5টামান কিনছোঁ, পানীত বহুত টকা ওলাই গৈছে। বাকী খাৱা লোৱাখিনি টকাখিনি যদি আপোনালোকক মানে ক'ব লাগে তেতিয়া কমেণ্ট কৰি ক'ব, বেলেগ এটা ভিডিঅ' বনাম, নহ'লে আৰু এই ব্লগ যে আছে ব্লগতে আপোনালোকে দেখা পাব। বাকী আপোনালোকে মানে এটা কাম কৰিব, ঘৰৰ পৰা এটলিষ্ট 2 লিটাৰ পানী লৈ যাব বেগত, তেতিয়া বহুত টকা আপোনালোকৰ বাচি যাব, আৰু নহ'লে পানীৰ কাৰণে মাথা নষ্ট হৈ যাব দিয়ক। বাকী এইখিনিয়ে হ'ল জেনুইন টকা। 190 টকা যদি আপোনালোকে লয় বা 200 টকা যদি লয়, বঙাইগাঁৱৰ পৰা মানে বৰপেটাৰ পৰা বঙাইগাঁও বঢ়িয়াকৈ ৱাটাৰফলত গা চা ধুই মজা কৰি ফুল এনজয়, দিনটোত ফুল এনজয় কৰিব পাৰিব, একো চিন্তাই নাই, ফুল এনজয় কৰি আপোনালোকে ঘৰত আহিব পাৰিব। বাকী কি খায় সেইটো আপোনালোকৰ কথা। তো মই একদম জেনুইন মানে যিখিনি জেনুইন মানে টকা, মানে কিখিনি টকাই দি মানে আহিব পাৰি বঢ়িয়াকৈ কৈ দিছোঁ, তো আপোনালোকে গম পাইছে আৰু। তো এথেন সেই কৰোঁ মানে কি কয়
বাকী গাইছ মাহঁত গৈছে বাজাৰত মানে কিবা বেংকত ক'ত বা গৈছে গম নাপাওঁ ক'ৰবাত মুঠতে ঘৰত নাই আৰু মানে অলপ আগত এতিয়া ক'ত গৈছোঁ মই মানে গুৰুত্ব নিদিলোঁ মই ৰুমৰ ভিতৰত আছিলোঁ তো মোক ক'লা কি থাক ভালকৈ আহি আছোঁ এতেন মানে 3টা বাজছে এতেন মানে ভাত তাত খাই খেলবাও লাগে আহা নাই দিওঁ আৰু সিফালে ফোন কৰা নাই আৰু মই পিছত দিগদাৰ দিয়া হয়তো তো বৰ মস্ত গৰম দিয়ক গৰমত থাকিব পৰা নাই এতেন সেই কৰিম কি কয় অলপ মানে অলপ দেহাত মানে ফ্ৰেছ কৰিম ফ্ৰেছ কৰাৰ কাৰণে অলপ ঠাণ্ডা খাম ফ্ৰিজত ঠাণ্ডা আনা আছে বঢ়িয়াকৈ ঠাণ্ডা খাওঁ দিয়ক যেনে গৰম দিছে এইটো গাইছ থামছআপটো আছিল থামছআপটো মই মানে থামছআপটো খাব মন আছিল আজি কিন্তু এই মানে ফ্ৰিজতটো নহ'ল এইটো মানে বাহিৰত আছে সেইকাৰণে এইটো গৰম মানে মুঠতে গৰম খাইনো কি লাভ হ'ব পিছত যিহেতু গৰম লাগছে থামছআপ বাদ দিয়ক ফ্ৰিজত কি আছে চাওঁ মুঠতে ঠাণ্ডা কিবা লাগে আৰু ঠাণ্ডা ঠাণ্ডা মানে ফ্ৰিজত এই পেপচিটো আছে পেপচি আছে আৰু এই ফ্ৰুটি আছে কি খাওঁ আজি হ'লো অলপ পেপচি খাওঁ অলপমান আছে এইখিনি খাই শেষ কৰি দিওঁ বঢ়িয়াকৈ এই ভাল লাগছে সেনে বঢ়িয়াকৈ ঠাণ্ডা ঠাণ্ডা বঢ়িয়াকৈ খাই ল'লোঁ আৰু আপোনালোকক মানে এটা মানে কথা এটা মানে সুধোঁ আৰু মানে মই মানে বঢ়িয়াকৈ আইচক্ৰীম বনাব জানো দিয়ক মানে নতুন কৰি জানা হৈছোঁ আৰু মানে সেইকাৰণে হৈছে মানে ইউটিউবৰ পৰা শিকা নাই আৰু নিজে মানে প্ৰেক্টিচ কৰি বহুত দিন মানুহ হৈছোঁ মানে 5 দিন 6 দিনমান মানুহ হৈছোঁ প্ৰথম দিনাতো একদম মানে বেয়া হৈছে ছেকেণ্ড দিনা ভাল হৈছে কিন্তু বৰ্তমান মানে বঢ়িয়াকৈ বনাব পৰা হৈছোঁ আৰু সিদিনা খাই চাইছোঁ কি আল্টিমেট লাগছে যদি আপোনালোকক যদি মানে বঢ়িয়াকৈ ঘৰতে মানে আইচক্ৰীম বনোৱা ভিডিঅ' লাগে তাতে কমেণ্ট কৰি দিয়ক মই মানে মজা কৰি আইচক্ৰীম বনোৱা আপোনালোকক শিকাই দিম আৰু মই যেনেকৈ শিকাওঁ মানে বেছি বস্তুৰো প্ৰয়োজন নাই এথেন বেলেগ এটা ভিডিঅ'ত মানে আইচক্ৰীম কেনেকৈ ঘৰত বনায় তো বঢ়িয়াকৈ শিকাই দিম তো আপোনালোকে কমেণ্ট দিয়ক খালি যিটো কমেণ্ট দি বানাওক যিটো কমেণ্ট দি নাবানাওক সেনে কথা বাকী এই আল্টিমেট টেষ্টি হয় দিয়ক এতিয়া বঢ়িয়াকৈ ৰখোঁ এই মাহঁত অলপ পাছতে আহিব হেন পাইছোঁ আহি ভাতকেইটা খাই ক্ৰিকেট খেলিব লাগে তাক আজি বম চেলেঞ্জ দিম দিয়ক তাক সি মোৰ লেভেল দি আছে সি গোটেইকেইদিন ঘাটি আছে মোক খেলাত সি গোটেইকেইদিন মোক খেলাত ঘাটি সি নিজকে কি বিৰাট প্লেয়াৰ বুলি ভাবিছে নেকি না কি কয় গেছ হা মোক চলা চিনা নাই ইমান বঢ়িয়া ক্ৰিকেট খেলোঁ মই আৰু সি মোক সৰু ছোৱালীতে ঘাটাব মানে মই মানে গুৰুত্ব দিয়া নাছিলোঁ কিন্তু বৰ্তমান মোৰ ইগত লাগি আহিছে কথাটো সি সদায় মোক ঘাটি আছে এইটো আপোনালোকেও মানে চাই আছে তোৰ কেনে কথা হ'ল এইটো তো আজি মই তাক ঘাটম মানে কেনেকৈ ঘাটম তাক মই 5 অভাৰ দিম মই 5 অভাৰ খেলিম কিন্তু তাক মই 4টা উইকেট দিম 5 অভাৰত 4টা উইকেট আৰু মই এটা উইকেটতে মই তাক ঘাটি দিম চাই থাকক আজি ভিডিঅ' চাই থাকক কাই যেতিয়া চব দেখা দুধ কাৰ্ডত পানী হৈ যাব তোক চাই থাকক বাকী গাইছ আপোনালোকে একবাৰ বাহিৰৰ পৰিৱেশটো চাব পাৰে কেনে এটা ৰ'দ দি আছে আজিও মানে পুৱাবেলা মানে বৰষুণ অলপ পৰিছিল কিন্তু আৰু একে দিয়ক মস্ত ৰ'দ তো চতলত চাওক ৰ'দ এথেন আৰু খেলা নহ'ব আৰু ক'ত খেলা হ'ব তো বঢ়িয়াকৈ ৰ'দটো যাওক বঢ়িয়াকৈ ৰ'দটো যোৱাৰ পাছত 4:30মান বজাত বঢ়িয়াকৈ খেলিম আৰু ফাইনেলি মোৰ আহি গ'ল দিপৰাৰ খাইটো চাব পাৰে ভাত আৰু বিলাহী দি মাছ বঢ়িয়াকৈ এইখিনি খাই লৈ মেথক যাব লাগে তো গাইছ ফাইনেলি মোৰ ভাত তাত খা বঢ়িয়াকৈ হৈ গ'ল আৰু মই আহি গ'লোঁ চতলত আৰু ইফালে আছে কৰণ কেনে আজি গৈছিলি প্ৰেক্টিছ কেইটাত আহিছা গৈছা কেইটাত পুৱা আজি কি মেচ দিছে নেকি আজি মেচ দিয়া কথা আছিল দেখোন নতুন কাৰণে তাক প্ৰেক্টিছ কৰিছে না তো এথেন মানে কি কৰোঁ মই মানে ATM খন আনিছোঁ ATM খন কৰণ এথেন সেই কৰিব লাগিব পইচাই ল'ব যাব লাগিব ধৰে আগত নতুন ট্ৰিপ যাম আৰু সেইকাৰণে পইচা লাগে ট্ৰিপবিলাক যাই থাকিব লাগিব না তো এইখিনি ATM মোৰ নিজা ATM তো বঢ়িয়াকৈ ATMত যাওঁ চকত যাই অলপ পইচা হৈ আনো তাতে বল বুলি যাবি নে চাইকেল ল'বি হা চাইকেলে যাবা কিয় গাঁওখন ভিডিঅ' কৰিবি এটা কথা যদি আপোনালোকক যদি গাঁৱৰ মানে পৰিৱেশটো লাগে মানে গাঁৱৰ ভিডিঅ' মানে বেলেগ কৰি এটা মানে গাঁৱৰ ভিডিঅ' বনাই দিম দিয়ক মানে পাথা চাথাৰে যাই না কি কওঁ কৰণ বঢ়িয়াকৈ তো বলেছেন লগা নাই দেখোন বলটো টান হৈছে দিছোঁ মানে বলটো টান হৈছে মানে কি বলটো এই নহয় মানে নতুন বল নহয় চিলচিলা হৈ আছে না চুইং হৈছে সেইকাৰণে না টান হৈছে হয় নেকি এই গ্ৰিপটো ভাল কাৰণে তো বলেছেন দেৰি কৰিব নালাগে গীতকে মাৰিয়া তো যেতিয়া আমাৰ চকুৰ মানে ATMটো আপোনালোকে চাব পাৰে তো চাওক এতিয়া ভিতৰে যাওঁ বঢ়িয়াকৈ মানুহ চানুহ নাই এচি নহয় তো এইডাল এচি আছে এতিয়া ভিতৰে ফেনো নাই
চলে নাকি এতিয়া এ চি বুলি কয় নচলে দেখোন ঠাণ্ডা আছে না এই গেট খোলা আছে আৰু তই এ চি পাবি এতিয়া গেট চেট খোলা আছে বোলে হা কি ল'বি এ চিটো উঠি নিবি তই হা এ চিটো উঠি নিব বোলে গাড়ী খুলি দিব বোলে অ' মোৰ নিবি নাকি হা চি চি কেমেৰাটো নকৰে নকৰে ভাঙি দিব নাকি উঠাই দিব অটো চলিলে নাতো মোৰো শুনা অটো কিবা হ'লে বাচি যাম এটা কথা সেয়া কৰোঁ এ চিটো যদি নেওঁ ঘৰত কিবা ভয়া হ'লে ঠিক চিক কৰিবা তক কিন্তু ঘৰত ব্যৱহাৰ কৰিব পাৰি এই আহ পাতি আমি বঢ়িয়াকৈ পইচা তুলি ল'ব লাগে পইচা তুলিবি আৰু ঘৰত যাব লাগে খেলবা লাগে এই ঘৰত কিমান মান ল'ম পইচা 1800 নহয় 2000 3000 4 যিমান ওইলে থাকিম আৰু মুঠতে মোক লাগে আজি 500 টকা নোট 100 টকা নোট লাগে এতিয়া মই কি কৰিম 400 টকা লৈ ল'ম মই 400 টকা 3 বা 4 বাৰ লৈ ল'ম তো 4 টকা লাগে 400 টকা লৈ ল'ম 100 টকা লৈ ল'ম চো তই কি এটিএম খেল এটা বঢ়িয়া দেৰি নকৰা লৈ ল'ম আৰু আজি ওলাই দিম কৰণ 1.5 লাখ মান 1.5 লাখ দিলে ওলাই দিম আজি নাই কি ক 3 লাখ লৈ ল'ম টকা নাই মানে যাম কৈছো तो गाइस पूछा नहीं दो एटीएम टू कौन सा सही नहीं गया केस इज नॉट अवेलेबल ये मार तो पैसा ही नहीं साला हाँ सो ना इतना बुली इमान टाइम हाँ करो की करा जाए उले ले तू नहीं पूछा रखे नहीं आज ही नहीं तो कैमरा तो था नहीं तो माने एक बार अपना लोग माने और एक बार काट के नुमे मैं देखी आसु जे पूछा नहीं अपना लगे साफ मैं तो भाबो कि मोर कार्डत पूछा नहीं एने वीडियो करने आइसु নহয় দিও সঁচাই पूछा नहीं तो अपना लगे साफ मैं कैमरा तो ধৰি দেখি দি আছো তো ইয়া চাওক মই কাঠখন আৰু একবাৰ সোমাই দিছোঁ এই চাওক এই চাওক ইংলিছ এইখিনি কাম কৰি লওঁ পিনটো মাৰোঁ Hey sir, পয়সা নেই cash is not available please visit nearby state bank ATM চাওকচোন এটিএমত পয়সাই নেই কাৰ্ড উলিয়াই দিব দিছে তো কি কৰিব আৰু উপায় নেই আৰু বাদ দিয়ক ঠিক পয়সা নেই খুৰা নাই আৰু আজি পইচা লৈ লওঁ নহ'লে কাৰ এনেই কালি মানে বাজাৰত যায় বঢ়িয়া কাম বিলত তাৰিখৰ বাজাৰত যায় পইচাটো উলিয়াই আনিম তো মানে ট্ৰিপ হ'ব আগন্তুক ট্ৰিপ আহি আছে তো ভিডিঅ' চাই থাকক ক'ত হ'ব ক'ত যাম লাহে লাহে ক'ম আৰু তো দুদিন ট্ৰিপ গ'লোঁ হয় না কৰণ ইমান এইকেইদিন ৰেগুলাৰ ঘূৰি আছোঁ মোটামুটি তো ভাগাত ধৰি গৈছে অলপ জিৰে লৈ গৰম বন্ধ লাষ্টৰ মেনক লগিন ধামাকা ট্ৰিপ এটা কৰিম আৰু তো এথেন কাঠ চাট ভৰি এখন ধৰক আৰু বলাই খেলিব লাগে বল উপায় নাই এতিয়া কি কৰিবি কি এটিএম দেখি শব্দ আছে নেকি কেঞ্চেল দিবি আছোন কেঞ্চেল দিবি কেঞ্চেল দিবি 5,000 দি তো বল হ'ব বল হ'ব কিয় খাবি কিয় ঠাণ্ডা খাবি না ফুটি খাবি নাকি বাকী গাইছ মই বঢ়িয়াকৈ গা চা ধুই আহি গ'লোঁ বাকী ভিডিঅ' চাই কেনে পালাক আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক বাকী ধামাকা ৰাইড আহি আছে চিন্তা কৰিব নালাগে দুদিনমান অপেক্ষা কৰক মাত্ৰ দুদিন 3দিনমান নৰ্মেল ভিডিঅ' আহিব তাৰ আৰু ৰাইড আহিব মুঠতে এনেকৈ চলি থাকোঁ চাৰ্কুলটো এনেকৈ চলি থাকোঁ আপোনালোকে চিন্তা কৰিব নালাগে ভাল ভিডিঅ' যিমান পাৰোঁ মই চেষ্টা কৰিম দিবা তাকে অলপ ছাপোৰ্ট দিয়ক তাকে আজিলৈ ইমানে বাই আৰু মানে নতুন ভিডিঅ'ত লগ পাম বাকী গাইছ মই বঢ়িয়াকৈ গা চা ধুই আহি গ'লোঁ বাকী ভিডিঅ' চাই কেনে পালাক কমেণ্ট কৰি জনাব যদি ভাল লাগছে লাইক কৰিব আৰু এটা ছাবস্ক্ৰাইবটো মেইনলি কৰি দিয়ক বহুত কষ্ট কৰি আছোঁ তো আজিলৈ ইমানে থেংক ইউ ছ' মাছ ফৰ দ্য ৱাচিং বাই